ডবকাৰ হাজি আনফৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকললৈ এখনি নিমন্ত্ৰণী পত্ৰ যমুনামুখ সমষ্টিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে ডবকাস্থিত হাজি আনফৰ কলেজে আৰম্ভণিৰ পৰা গুণগত শিক্ষা প্ৰদানৰ লগতে অনুষ্ঠানটোৰ সকলো দিশৰ উন্নয়নৰ স্বাৰ্থত পুৰণি ছাত্ৰ ছাত্ৰী তথা শিক্ষাৰ ক্ষেত্ৰত পিছপৰা এই অঞ্চলটোৰ ৰাইজৰ সৈতে এক ঘনিষ্ঠ সুসম্পৰ্ক বজাই ৰাখি আহিছে। এনে এক মহৎ উদ্দেশ্য সৰুগত কৰিয়ে মহাবিদ্যালয়খনে এটি এলুমিনি এছ'চিয়েশ্যন গঠন কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এক নিবিড় যোগসূত্ৰ গঢ়ি তুলিছে। আপোনালোকক জনাবলৈ পাই আমি সুখী যে অহা 25 ডিচেম্বৰ দেওবাৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এখন সন্মিলনৰ আয়োজন কৰা হৈছে, য'ত পুৰণি সংস্থাটোক এক নতুন সাংবিধানিক ৰূপ দিবলৈ প্ৰয়াস কৰা হ'ব। সন্মিলনখনৰ সমূহ কাৰ্যসূচীত উপস্থিত থাকি সক্ৰিয় সহযোগেৰে আমাক উৎসাহিত কৰিবলৈ মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনালোঁ।